নমস্কাৰ, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আজি ৰঙৰ উৎসৱ ফাকুৱা, সেয়েহে আমি ফাকুৱা খেলিব ওলাই আহিলোঁ। এইফালে আমাৰ বেটি দেখিছেনে, ৰাতিপুৱা পুৰা ফাকুৱা খেলি আছে তাই, আৰু এইকেইগৰাকী বাহঁত হয় ঘৰত আছে, সেইটো কাৰণে আমাৰ লগত পুৰা ফাকুৱা খেলিছে। এইফালে ভাইটিক খানি অৱস্থা নাইকিয়া কৰিলে দেখিছেনে এইজনে। এইফালে খুৰীয়ে লাঠি লৈ আছে সানিব নিদিওঁ বুলি, তথাপিও সানিব দিলে বাৰু। এই ভিডিঅ'টোতে দেখুৱাম এজন বিশেষ ব্যক্তি। সেই বিশেষ ব্যক্তিজন হৈছে ৰিদীপ সোণোৱাল, ইউটিউবাৰ। মোৰ প্ৰতিটো ভিডিঅ'ত সাহস দিয়া মানুহজনেই হৈছে এইজন। এবাৰ ট্ৰেইনিং চেণ্টাৰলৈ আহি আছোঁ কেইদিনমানক খানিবৰ কাৰণে। ট্ৰেইনিং চেণ্টাৰতে খানিম, এনেকৈ খানিব নিদিয়ে যে বগুৱাই খানিবলৈ কয়। মোক দেখিছেনে, একেবাৰে অৱস্থা নাইকিয়া হৈ আছোঁ। এনেকৈ ট্ৰেইনিং চেণ্টাৰলৈ আহি গ'লোঁ। সানি শেষ হৈছে বাৰু, আৰু কেইজনীমান আছে, ইহঁতকেইজনীক ৰৈ থকা হৈছে। ইহঁতকেইজনী পালেহি, এইকেইজনী সানি হৈ গ'ল। ট্ৰেইনিং চেণ্টাৰত সকলোকে সানি দিলোঁ, দেখিছেনে? সকলোকে দেখিলে গমেই পাব, পূৰা গালত ৰং। অকল গালখন হাততহে লগাইছোঁ, ভালকৈ ওলাই আহিছে যে। সকলোৰে জীৱনত যাতে ৰঙে ভৰি পৰক, তাৰে কামনা কৰিছোঁ, আৰু মোকো আশীৰ্বাদ কৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।